অভিনীলৰ ঘটনা পাহৰিব নাপাওঁতে যোৱাকালি আৰু এদল দানৱ পাখণ্ডই দলবদ্ধভাৱে আক্ৰমণ চলাই হত্যা কৰিলে অনিমেষ ভূঞা নামৰ ছাত্ৰ নেতাজনক আৰু লগত থকা দুজন বৰ্তমান হস্পিটেলত ভৰ্তি হৈ আছে। আচলতে ঘটনাটো কি হৈছিল জানো আহক। অনিমেষ ভূঞা আৰু তেওঁৰ বন্ধু দুজন, এজন আছুৰ সদস্য প্ৰণয় দত্ত আৰু এজন প্ৰতিদিন টাইমত কৰ্মৰত সাংবাদিক মৃদুস্মন্ত বৰুৱা দেৰগাঁৱৰ পৰা যোৰহাট নগৰ গৈছিল বজাৰ কৰিবলৈ। সিহঁতে নিৰ্মল চাৰিআলিৰ ৰাস্তাটোৰে গৈ আছিল যোৰহাট নগৰত। ট্ৰাক ষ্টেণ্ড এটাত দেখিলে এজন বয়সীয়াল মানুহ দুচকীয়া বাহনৰ পৰা পৰি মাটিত আছে আৰু তাকে দেখি ল'ৰা তিনিজনে সহায় কৰিবলৈ আগবাঢ়ি গৈছিল। ঠিক তেনেতে সেই পৰি যোৱা নিচাধাৰী মানুহজনৰ পুতেক নিৰাগ দাস আহি পালে। সি আহিয়ে ল'ৰা তিনিজনক ধৰিলে এক্সিডেণ্ট কৰা বুলি আৰু তেতিয়া হত্যাকাৰী পিহাজ নিৰাজৰ লগত তৰ্ক হ'ল অনিমেষহঁতৰ আৰু তেতিয়া নিৰাজৰ লগৰ ৩০-৪০ জন আহি সিহঁতৰ ওপৰত আক্ৰমণ চলালে। আপুনি শুনিম বিশ্বাস নকৰিব, যেতিয়া সেই দানৱসকলে ল'ৰা তিনিজনক মাৰি আছিল তেতিয়া দুজন পুলিচ কৰ্মী আৰু ওচৰত ৰৈ চাই আছিল কিছুমান কাপুৰুষে। যোৰহাট নগৰৰ মাজমজিয়াত আৰক্ষী থানাৰ পৰা মাত্ৰ ৬০০ মিটাৰ দূৰত তিনিজন ল'ৰাক ট্ৰেফিক পুলিচ দুজনৰ সন্মুখত মৰিয়াই হত্যা কৰিলে মানৱৰূপী দানৱসকলে। পুলিচৰ আগত হত্যা হ'ল, কিন্তু সেই ঠাইত পুলিচ যাবলৈ ৬০০ মিটাৰ দূৰত পুলিচৰ টাইম লাগিল আধা ঘণ্টাৰো বেছি। আজি এজন অনিমেষৰ মৃত্যু হোৱা নাই, মৃত্যু হৈছে মানৱতাৰ। ভালকৈ ঘৰলৈ উভতি আহিব বুলি বাট চাই থকা অনিমেষৰ মাক দেউতাকক সোধক তেওঁলোকে কি হেৰুৱাইছে। অনিমেষৰ মৃতদেহৰ লগত আজি শ্মশানত জ্বলি ভস্মীভূত হ'ল পৰিয়ালৰ সপোন আশা। বন্ধুসকল, আজিৰ ঘটনাটো দেখি আপুনি সাহস কৰিবনে কাৰোবাক সহায় কৰিবলৈ? কিমান নিষ্ঠুৰ হ'ব লাগিব ইহঁতবোৰ। এজন অসমীয়া ডেকাক মাৰি শেষ কৰি পেলালে। আমি অনিমেষৰ বাবে আন্দোলন কৰিম, ৰাস্তাত টায়াৰ জ্বলাম, ছচিয়েল মিডিয়াত পোষ্ট লিখি ৰিপ বুলি ক'ম আৰু তাৰ পাছত পাহৰি যাম। কিন্তু আকৌ মনত কৰিম সিদিনা যেতিয়া আকৌ কোনোবা দুৰ্বৃত্তই মৰিয়াই হত্যা কৰি পেলাব অসমীয়া যুৱকক। কেইমাহমান আগতে মৃত্যুমুখত পৰা অভিনীলৰ হত্যাকাৰীয়ে শাস্তি পালেনে? হ'লনে ফাঁচি সিহঁতৰ? বন্ধুসকল, আশা কৰো এইবাৰ যাতে কোনো কাৰণত হত্যাকাৰী বাচি নাযায়। আজি নিৰাজ বাচি গ'লে কালি আকৌ হয়তো অনিমেষৰ দৰে আপোনাৰ মোৰো একেই দশা হ'ব। বন্ধুসকল, আপোনালোকে এই হত্যাকাণ্ডৰ বিষয়ে কি ভাবে কমেণ্টছ কৰি জনাব। ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।